Banget lah pada pai. Come baby. Mon shopping like udah koi asa itu nai. Guys, মই পিন্ধিলো জুতা ওকে সো জুতা পিন্ধিলো মানে এখন হাগৰ পাৰ কৰিব লাগিব এটা হাগৰখন পাৰ কৰিব হলে মোৰ জুতাটো পুৰা তিতি অৱস্থা শেষ হৈ যাব সো এতিয়া কি কৰিম সি গলো যাও পৰা স্কুটি দি মাতিছে দাগ ভয় নাই আমাৰ তাৰ ঘুৱাই বেলে একেবাৰে আহে পাৰিম জুতা নিদিতে মাটি আছে একনহে পানী সো আইডিয়া পাই গলো ইয়াক পাই গলো তাই আমাক পাৰ্ক কৰাই দিব কেলা পিনা পিনলো এই এটা সাইডে হৈ দিয়া উঠাই লো বাস hey guys মোৰ চেনেল Rafffrin vlogs নতুনটা vlog আপোনালোকক স্বাগতম আৰু যদি মই দেখিলা শৰ্টটো মোৰ জুতাটো ই বসালে বেচৰা মোক বসাব নিজৰ জুতা বসা বেয়া হৈ গল সো আজি আমি গৈ আছো এটা স্পেশাল জেগালৈ এটা স্পেশাল দিনত আজি যেটো সানডে হয় আমি আজি যাম মাজাৰত যেটো মাজাৰ এনেকুৱা এটা স্থান ব্ৰ কি কবা হিন্দু মুসলিম সব যায় মানে কাৰো মানে নো এন্ট্ৰি নাই কাৰো কাৰণে সো আজি আমি যাম তাত আৰু একচুয়ালি আমি এবাৰ যোৱা হৈছিল প্ৰায় 2 বছৰমান হৈছে ন গৈছিল এবাৰ তেতিয়া এবাৰ যাম নতুনকৈ আকৌ যাম সো বলা আমাৰ 33 ভাই লগত আকৌ এবাৰ নতুনটা হৰসাই ৰাইডত চলো চলতে হে আৰু ইয়া বেয়াকে এক্সিডেন্টটা হ'ল বেচৰা তা মোবাইলটো গ'ল মোবাইলটো প্ৰায় দাম 1,000 টকা আছিল চাগে ন বৰবাদ বলা হ্যাঁ ভিডিও ব্লগার हूं দিদক কিমান 50 দিদক 50 হলে কি হ'ব কি হ'ব মানে এটো পাল হলো চলিব ডিব্ৰুগড় পৰা ঘূৰি আহিব না ডিব্ৰুগড় গৈ লাভ নাই ভালকে দে আজিকালি শুনিছো পেট্ৰল লাগে বহুত স্ক্যাম কৰে স্ক্যাম কৰে নিবা আপোনালোকে চাই লওক না নকৰেতো স্ক্যাম নকৰিলে হ'ল ওকে দে নাখায় বহুত দাম বেছি দি দিছো চাই লোৱা ধন্যবাদ এটকা হিচাপ কি যাব পইচা দিব লাগিব ন পইচাটো দিলেও দিব লাগিব ঠিক হেল্ল 1 2 3 সো আমি আহি গলো মটৰ ব্লগিঙত আৰু এতিয়া আমি বৰ্তমান গৈ আছো মাজাৰলৈ আৰু আমি তো গান্ধী পাৰ্কৰ ৰোডদি গৈছো এই পেনতে আমি কেবুল চিধা গৈ যামগে আৰু মানে এনেকুৱা এটা ঠাইলৈ লৈ গৈ আছো আপোনালোকক আপোনালোকে ক'ব যে ও মাই গড মানে ইয়াত সকলো ধৰ্মৰ মানুহসকল যাব পাৰিব সো কোনো এটা বাধা নোহোৱাকৈ মানে এটা ধৰ্মৰ মিলন ইয়াতে মানে ধৰ্মৰ মিলন হয় মানে সকলো ধৰ্মৰ লোক যায় সব বলক আমি গৈ আছো দেখাব আৰু আলি বাবা মাজাৰলৈ Hey guys, আইয়ে পালোহি এঙা খোৱা আৰু এটা এঙা খোৱা ভিতৰত দেখিছে নাই ইমান ধুনীয়া মানে গছ-গছনি ৰুৱা হৈছে আৰু ইমান ধুনীয়া দেখি মানে আল্টিমেট নেচাৰেল পৰিবেশ হেতু সো ওয়াও ইটস অসম ম্যান হে গাইস বৰ্তমান পালোহি এঙা খোৱা মই ৰাস্তাটো পাইছো আৰু এইখন জেগা মানে দেখি এনেকুৱা ধুনীয়া লাগিছে আপুনি নিজে কও বিদ্যা কসম এনেকুৱা ধুনীয়াবোৰ কেনেকুৱা কৈ দিয়া মানে গুলি আৰু দেখিছে পুৰা নেচাৰৰ মাজত ধুনীয়া ৰ'দৰ মাজত বঢ়িয়াকে সো দেখিছে পুৰা ধুনীয়া নেচাৰৰ মাজত পুৰা গছ-গছনিৰ মাজত আমি বৰ্তমান আছো আৰু অকমান বাদ গলে পাম মাজাৰ ওকে সো এটা কি কৰোঁ আৰু অলপ টাইম জাস্ট অকমান মানে নেচাৰটো চাবলৈ ৰখিছো তাৰ পৰা আমি লগালগ যাম সো বেটা পুৰা বিজি আছে পুৰা বিজি Okay guys, so বৰ্তমান আমি পালোহি মাজাৰ আপোনাৰ ডেকা বাবা আলি বাবা মাজাৰ সব বৰ্তমান ইয়াৰ পৰা ধূপ ধূনা আদি লৈ লওঁ ধূনা নহয় ধূপ মানুহ আছে নাই বাইদেউ মানুহ নাই
ফাইনেলি আমি এণ্টাৰ কৰি ল'লোঁ এণ্টাৰ এতিয়া কি কৰিম কোৱা এতিয়া কেইটামান চিনেমেটিক শ্বট ল'ম আপোনাৰ মাজাৰটোৰ অ'কে গাইছ এতিয়া আমি অলপ ৰখি আছোঁ আৰু এইপিনে আছে আমাৰ ডেকা বাবা আৰু আলি বাবাৰ মাজাৰটো অ'কে ভিতৰত আছে তো এতিয়া আমি অলপ দেৰিকৈ সোমাম এতিয়া বৰ্তমান অলপ চাঙত ইয়াৰ মানে সৌন্দৰ্যটো উপভোগ কৰি আছোঁ আমি ইমান ধুনীয়া জেগা দেখিছে নাই ইমান মানে এইটো হৈছে লখিমপুৰৰ এটা গৌৰৱ বুলি ক'বলৈ গ'লে আৰু লখিমপুৰৰ গৌৰৱ ত' ভাল লাগে জেগাটো শান্তিপূৰ্ণ হয় আৰু ইয়াত হিন্দু ধৰ্ম মুছলিম ধৰ্ম সকলো ধৰ্ম আহিব পাৰে চ' এতিয়া আমি অলপ দেৰিকৈ সোমাম তো তাৰপিছত ভাবি আছে যে মোৰ কি হ'ব এতিয়া মই দোৱা কৰিব লাগিব কাৰণ মোৰ পৰীক্ষা আহি আছে ত' ভিতৰত আমি যাম এতিয়া ভিতৰত নাযাওঁ অকণমান মানে চাহত ৰখি আছোঁ আৰু এইপিনে কি বুলি কয় পাৰ চৰাই বহুত পাৰ চৰাইৰ সংখ্যা মানে অভাৱ নাই বৰ্তমান অলপ হাত ভৰিকেইটা ভালকৈ ধুই লওঁ কাৰণ বহুত দূৰৰ পৰা আহিছোঁ ন তো হাত ভৰিকেইটা ধুই পিনি চ' গাই বৰ্তমান আমাৰ অজু কৰা মানে মুখ হাত ধোৱা হৈ গ'ল টুপি চুপি পিন্ধিলোঁ বঢ়িয়াকৈ এতিয়া আমি ৰেডি হৈ গ'লোঁ ধোৱা কৰিবলৈ নাই ইমানটো পূৰা ভক্তপ্ৰেমিক ৰাইজ হয় তো বঢ়িয়াকৈ মানে ইমান মানে পূৰা পিয়'ৰ মানে পিয়'ৰ এতিয়া অলপ ভালকৈ ধোৱা অলপ কৰা হ'ব ধোৱাটো কৰি পিনে মানে আমি জাষ্ট অকণমান চিনেমেটিক অলপ আপোনাক দেখাম আৰু দুটা জেগাত খুলি লৈছোঁ চ' এইটো সদায় প্ৰথম সোঁ ভৰি দি সোমাব লাগে য়েছ অ'কে ভিতৰত ভিডিঅ' নম্বৰ নাপায় ই মোক কৈছে তো বৰ্তমান আমি ভিতৰৰ কাৰণে আমি মানুহটো খোজকাঢ়ি যাওঁ খোজকাঢ়ি গৈ অলপ ধূপডাল জ্বলাওঁ ধূপটো আনাগৈ ক'বাত Come baby. Sorry. ভিতৰত মানে বহুত ভাল লাগিছে মনটো অলপ শান্তি ফিল হৈছে চ' মানে পিচ অফ মাইণ্ড যোনটো কয় ন এইটো আমি ইয়াত আহিলে গম পোৱা যায় আৰু কিছুমান চাপৰিবিলাকে উৎপাত কৰি আছে কিন্তু একো নাই ইগন'ৰ কৰিব লাগে হয় নহয় ত' এপাক আমি ধুনীয়াকৈ ঘূৰোঁ মনটো ভাল লাগি গৈছে আৰু ধোৱা অলপ কৰোঁ ন ধোৱাখন কৰোঁ ঠিক আছে আমি অলপ ধোৱা অলপ কৰি লওঁ আপোনালোকে অলপ ৱেইট কৰক অ'কে এতিয়া শুদ্ধ মনেৰে ধূপডাল জ্বলাই লওঁ ফাইনেলি আমাৰ চব কাৰ্যকলাপ হৈ গ'ল সমাপ্ত এতিয়া আমি বৰ্তমান যাওঁ ঘৰলৈ আৰু আজি আমাৰ দিন সমাপ্ত ন ছানডে স্পেচিয়েল চ' এতিয়া বৰ্তমান আমি যাওঁ ঘৰলৈ বাহঁতে ল'ব নাপায় কৈ কিনে আকৌ কেলৈ লৈছে আগতে হ'লে